जियक चंद्र कमल बेजबरुवा कलेजाव शनिबार खालि दुङाव थासारि सोमजियो। कलेजनि क्लासखौ खालामालासिनो बायहेरायाव ओंखारबोनानै कलेजनि गोरायुंनि हेंथायै स्लोगान होनायखौ नुनो मोनो फरायसाफोरखौ। कलेजनि फरायसाफोरनि सायाव उफ्रा फराफारि जाबदेरना होनायनि अजद खालामो गोरायुंनि सायाव। गावनि गोसो बायदियै कलेजनि गोरायुंआ उफ्रा फराफारि लाथारनांगौ खालामदोंमोन। फरायसा खौसे आफादनि सोद्रोमाफोरा बेनि हेंथा खालामनायाव लेङाइ नेहाथारिखौ गावनि खथायाव लिंना लांनानै गाज्रि सोदोब बाहायनायनिबो अजद सिखारदों कलेजनि गोरायुंनि हेंथायै। बेफोरबायदिनि थाखायनो कलेजनि लांगोनायाव फरायसाफोरा खुदिखांनाय हाबाफारि लायो। प्रथमते যেতিয়া আমি এই সাবজেক্টৰ কথা গম পাইছিলোঁ এডমিশ্যনৰ যোনখন ট্ৰান্সক্ৰিপশ্যনত তেতিয়া আমি দেখিছোঁ যে আমাৰ আউৰা ডিপ্ল'মা কোৰ্চ অপি দিয়া হৈছে। তেতিয়া আমি ভাবিলোঁ আমি ইমান প্ৰেছাৰ ইমান কেনেকৈ ল'ম। তাৰপিছত আমি তেতিয়া ক'লোঁ যে ইউনিয়নৰ মেম্বাৰক যে ইউনিয়নৰ মেম্বাৰ তোমালোকে এটা কাম কৰাচোন, আমাৰ হৈ পিনি প্ৰিন্সিপালক কোৱাকৈ যোৱা যে আমি এটা ডিপ্ল'মা কোৰ্চ ফাৰ্ষ্ট চেমত ল'লোঁ, সেই ডিপ্ল'মা কোৰ্চটো এতিয়ালৈকে আমি চাৰ্টিফিকেট পোৱাই নাই। আমি এতিয়া গ্ৰেজুৱেশ্যন কমপ্লিট কৰিব লাগে, আমিতো লাষ্ট চেমত হোৱা, আমি এটা পাৰ্চেণ্টেজ চাব লাগে, আমি এতিয়া গ্ৰেড ল'ব লাগে যাতে আমি জীৱনত যাতে আগলৈ ফিউচাৰত যাতে আমি যাতে কৰিবগৈ পাৰোঁ। কিন্তু এতিয়া ইউনিয়নৰ মেম্বাৰ যেতিয়া AGS বিবেক সি যেতিয়া গ'ল, এতিয়া তেওঁক কোৱা হয় যে তই কোন, তই প্ৰশাসন নেকি, তই মোক শিকাবি নেকি। সেইদিনাখনি আমি শান্ত হৈ দিলোঁ, গুচি গ'লোঁ ঘৰলৈ। পাছদিনাখনি আকৌ আমি আহিলোঁ, আহি পিনি আকৌ সি ক'বলৈ গ'ল। সেইদিনাখনি আমি কি কৰিলোঁ, ৰাতি গ্ৰুপ এটা খুলিলোঁ। গ্ৰুপ খুলি পিনি আমি সকলো নিজৰ সহমন্ত্ৰীয়ে সেই গ্ৰুপটোত আমি এডমিট হ'লোঁ, কথা বতৰা পাতিলোঁ, আলোচনা কৰিলোঁ। আমি ভাবিলোঁ কি অহিংসাৰে শান্তিৰে আমি আন্দোলন কৰিম। আমি কি কৰিলোঁ, বিবেক আকৌ পঠালোঁ। প্ৰিন্সিপালে এতিয়া ক'লে যে তোক ঘৰ মাৰি মানে ক'বলৈ বেয়া লাগিছে, মানে আমি ভবা নাছিলোঁ আমাৰ প্ৰিন্সিপাল ইমান বেয়া হ'ব বুলি, মানে ক'বলৈ একো ভাষা নাই। মানে কি বুলি কৈ দিছোঁ মই আপোনালোকক। তেওঁ ক'লে যে তোক মই চৰ দিম, তই কোন হয়, তই সিহঁতৰ হয় মাজতে অধিকাৰত পালি, তই সিহঁতক ভোট খাইছ, তই ইয়াত পলিটিক্স কৰিবলৈ আহিছ, এনেকুৱা বেয়া বেয়া ৱৰ্ড ক'লে। সেইদিনাখনি আমি কি কৰিলোঁ, ইমানখিনি ল'ৰাটোক কোৱাৰ কাৰণে আহিলোঁ কি নাই, ল'ৰাটোৱে আমাৰ কাৰণে ইমানখিনি কৰিছে, আজি আমি কিবা এটা কৰিব লাগিব। আমি কাৰণ তাক কৰিবলৈ কৈছোঁ, কাৰণ সি আমাৰ কাৰণে কৈছে। আমি সেইকাৰণে প্ৰিন্সিপালৰ সন্মুখত আমি পঢ়ি পিনি আমি বহুতে অজত বহি আছোঁ, 2 ঘণ্টা 3 ঘণ্টা বহি আছোঁ। তাৰ প্ৰিন্সিপাল ওলাই আহিলে নাই কিবা উত্তৰ দিলে। তাৰপাছত সেইদিনাখনি কৈছে কি আমাক যে বিবেকক মাতি নি মেজিষ্ট্ৰেট আনি পিনি আমাক পুলিচৰ হতুৱাই মাৰ খুৱাব, জেললৈ পঠাব, আমাক ৰেষ্টিকেট কৰি দিব, কলেজৰ পৰা উলিয়াই দিব, বিবেকক ৰেষ্টিকেট কৰি দিব, সেই বুলি ক'লে। সেইদিনাখনি আমি ভাবিলোঁ কি নাই আৰু এদিন সময় আছে, আমি যাওঁগৈ। আমি কাৰণ ষ্টুডেণ্ট হয়, আমি নিবিচাৰোঁ আমাৰ কলেজৰ সন্মানটো বেয়া হোৱাটো, আমি নিবিচাৰোঁ প্ৰিন্সিপালৰ সন্মান বেয়া হোৱাটো। আমি ঘৰলৈ গুচি গ'লোঁ। আজি আমি আহিলোঁ, আজি আকৌ তেহেঁতক মাতি নিলে, মাতি নি তাক আজি মানে প্ৰিন্সিপালে সীমা চেৰাই দিলে। তেওঁ আজি কি কৰিলে, সেই বিবেক নামৰ ল'ৰাজনৰ পিতৃ মাতৃলৈ ফোন কৰিলে, পিতৃ মাতৃলৈ ফোন কৰি পিনি পিতৃ মাতৃক মেণ্টেলি হেৰেছমেণ্ট কৰিছে, নিজৰ ল'ৰাটোৰ বিষয়ে বেয়াকৈ কৈ পিনি পিতৃ মাতৃক হেৰেছমেণ্ট কৰিছে, লগতে ইয়াক মেণ্টেলি হেৰেছমেণ্ট কৰিছে। এনেকুৱা হেৰেছমেণ্ট কৰিছে ৰাতি শুব পৰা নাই, দিনে ৰাতি এটা চিন্তা কৰি আছে যে মই সিহঁতৰ কাৰণে মাত মাতিলোঁ হয়, সিহঁতে যদি মোক এখৰীয়া কৰি দিয়ে। তেওঁ কৈছে ইয়াক মাত কেনেকৈ মাতিব পাৰিছোঁ, আমি কেলৈ মাত মাতিম, আমি মানে মাত মাতিব নোৱাৰোঁ, আমি মানে পুতলা ৰকম তেওঁৰ কথা শুনিব লাগে। মুঠতে এটাই কথা, এনেকুৱা অশ্লীল ভাষা কোৱা, বেয়া শব্দ ব্যৱহাৰ কৰা, ষ্টুডেণ্টৰ অনুভূতি বুজি নোপোৱা এনেকুৱা এজন প্ৰিন্সিপাল আমাক নালাগে। এই প্ৰিন্সিপালজনক এই কলেজখনৰ পৰা পদ ত্যাগ কৰিব লাগে। আৰু দ্বিতীয়টো কথা হ'ল এওঁ যোনজন বিবেক হয়, আমাৰ AGS ইউনিয়নৰ মেম্বাৰ হয়, এওঁ আমাৰ সৈতে মাত মাতিছিলে, এওঁক সেইকাৰণে পদৰ পৰা উলিয়াই দিয়া হৈছে। আমি বিচাৰোঁ প্ৰিন্সিপালে ক্ষমা খুজি সন্মানে এওঁক পদ। যোৰহাটীৰ বিদ্যাধৰ কলিতা, ইনচাইড এনি বৰ'।